মই অসমীয়া বিষয় শিক্ষক ৰাজীৱ ভাটিমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নলেজ টেম্পললৈ প্ৰথমে স্বাগতম জনাইছোঁ। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ এটি প্ৰয়োজনীয় পাঠ জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ অৰ্থলিখি কেনেদৰে বাক্য ৰচনা কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে যোৱা দুটি খণ্ড পাৰ্ট 1 আৰু পাৰ্ট 2 জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ অৰ্থ লিখি কেনেদৰে বাক্য ৰচনা কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় এটি প্ৰশ্ন জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ অৰ্থ লিখি বাক্য ৰচনা কৰা। মুঠ 8 নম্বৰ এই প্ৰশ্নটোত আহে। 8 নম্বৰ 4টা বাক্য ৰচনাত অৰ্থত 1 নম্বৰ আৰু বাক্যত 1 নম্বৰ, প্ৰতিটো বাক্যত 2 নম্বৰকৈ মুঠ 4টা বাক্য ৰচনাত 8 নম্বৰ তোমালোকে শুদ্ধকৈ উপস্থাপন কৰি পাবলৈ সক্ষম হ'বা। সেইবাবে তোমালোকে জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ সম্পূৰ্ণ অৰ্থ আৰু তাৰ বাক্য ৰচনা কেনেদৰে কৰিব লাগে সেই সম্পৰ্কে মই তোমালোকক বুজাবৰ কাৰণে আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে অলপ মন দি কথাখিনি বুজিবলৈ চেষ্টা কৰা। আহচোন চাওঁ যে জতুৱা ঠাঁচ আৰু খণ্ড বাক্যবিলাকৰ অৰ্থ আৰু বাক্যবোৰ কেনেদৰে হয় আলোচনা কৰোঁ। দাঁতে উঠে নালাগ। প্ৰথম বাক্যটো হ'ল দাঁতে উঠে নালাগ, সমূলি কাজিয়া নলগা। পৰিয়ালটোৰ ল'ৰা ছোৱালী হালৰ কেতিয়াও দাঁতে উঠে লগা দেখা নাই। তোমালোকে মনত ৰাখিবা, দাঁতে উঠে নালাগ মানে সমূলি কাজিয়া নলগা। ইয়াৰ বাক্যটো ৰচনা কৰিলে হ'ব, পৰিয়ালটোৰ ল'ৰা ছোৱালী হালৰ কেতিয়াও দাঁতে উঠে লগা দেখা নাই। বাক্যটোৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাইছে। তোমালোকে সদায় বাক্য ৰচনা কৰোঁতে মন কৰিবা যে যিটো বাক্য লিখিবা সেই বাক্যটো যাতে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ হয়। আৰু তাৰ উপৰিও তোমালোকে যেতিয়া জতুৱা ঠাঁচ বা খণ্ড বাক্যৰে বাক্য ৰচনা কৰা বা তাৰ অৰ্থটো লিখা, অৰ্থটো লিখিলে সেই অৰ্থটোৰে বাক্যটো ৰচনা কৰিব নালাগে। আমি বহি চাওঁতে প্ৰায়বিলাক দেখোঁ কেতিয়াবা কিছুমান ছাত্ৰ ছাত্ৰীয়ে অৰ্থটোৰে বাক্য ৰচনা কৰে, গতিকে সেই বাক্যটো ভুল হয়। কিন্তু আমি যিটো জতুৱা ঠাঁচ, যিটোৰ পৰা অৰ্থ লিখিবলৈ দিয়া হৈছে সেই জতুৱা ঠাঁচটোৰেহে বাক্যটো ৰচনা কৰিব লাগে। ইয়াত মন কৰিবা কথাটো, দাঁতে উঠে নালাগ অৰ্থটো হ'ব সমূলি কাজিয়া নলগা। সমূলি কাজিয়া নলগাৰ বাক্যটো আমি লিখিলে ভুল হ'ব। যে আমি লিখিব লাগে যে পৰিয়ালটোৰ ল'ৰা ছোৱালী হালৰ কেতিয়াও দাঁতে উঠে লগা দেখা নাই, দাঁতে উঠে লগা দেখা নাই। গতিকে দাঁতে উঠে নালাগ এই জতুৱা ঠাঁচটোৰে আমি বাক্যটো ৰচনা কৰিব লাগে। তাৰ পিছৰ জতুৱা ঠাঁচটো হ'ল হাত উজান দে, কামত সহায় কৰা। হাত উজান দে মানে কামত সহায় কৰা। যে ৰাইজে হাত উজান দিলে ডাঙৰ কামবোৰ সোনকালে হৈ উঠে। ৰাইজে হাত উজান দিলে ডাঙৰ কামবোৰ সোনকালে হৈ উঠে। তাৰ পিছৰটো হ'ল হাত লৰ চোৰ স্বভাৱৰ। ল'ৰাটোৰ হাত লৰ স্বভাৱটোৰ বাবে গাঁৱৰ মানুহে তাক বিশ্বাস নকৰে। ইয়াত জতুৱা ঠাঁচটো হ'ল হাত লৰ। যে হাত লৰ ইয়াৰ অৰ্থটো হ'ল চোৰ স্বভাৱৰ। যে ল'ৰাটোৰ হাত লৰ স্বভাৱটোৰ বাবে গাঁৱৰ মানুহে তাক বিশ্বাস নকৰে। তাৰপিছত আহিল হাত দীঘল ক্ষমতাশালী। হাত দীঘল মানে ক্ষমতাশালী। যে মাধৱৰ মোমায়েক হাত দীঘল ব্যক্তি আছিল বাবে সি সহজে চৰকাৰী চাকৰিটো পালে। তোমালোকে বাক্যটো মন কৰিবা, এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাইছে যে মাধৱৰ মোমায়েক হাত দীঘল ব্যক্তি আছিল বাবে সি সহজে চৰকাৰী চাকৰিটো পালে। হাতত সাৰে ভৰিত সাৰে, মনে মনে গোপনে। অৰ্থটো হ'ব মনে মনেও লিখিব পৰা বা গোপনেও লিখিব পৰা, আনে গম নোপোৱাকৈ। যে চোৰটোৱে হাতত সাৰে ভৰিত সাৰে গৃহস্থৰ ঘৰত চুৰ কৰিবলৈ সোমাল। অৰ্থাৎ গৃহস্থই গম নোপোৱাকৈ মনে মনে সি গৃহস্থৰ ঘৰত চুৰ কৰিবলৈ সোমাল। আকৌ মন কৰিবা যে হাতত সাৰে ভৰিত সাৰে, মনে মনে গোপনে। চোৰটোৱে হাতত সাৰে ভৰিত সাৰে গৃহস্থৰ ঘৰত চুৰ কৰিবলৈ সোমাল। তাৰপিছতে আহিল মূৰ ফুলুকা দে। মূৰ ফুলুকা দে। এই জতুৱা ঠাঁচবোৰ অতি প্ৰয়োজনীয়। তোমালোকৰ ফাইনেল পৰীক্ষাত এই জতুৱা ঠাঁচবোৰ আহি থকা দেখা যায়। গতিকে আগন্তুক পৰীক্ষাৰ বাবেও এই জতুৱা ঠাঁচবোৰ অতি ইম্পৰ্টেণ্ট বুলি ভাবি আলোচনা কৰিছোঁ। তোমালোকে কথাখিনি মনত ৰাখিবা। যে মূৰ ফুলুকা দে, মূৰ ফুলুকা মাৰ। বেলেগ বেলেগ ধৰণ দিব পাৰে। মূৰ ফুলুকা দে বুলিও আহিব পাৰে, মূৰ ফুলুকা মাৰ বুলিও আহিব পাৰে, কিন্তু দুয়োটাৰে অৰ্থ একেই। যে দায়িত্বৰ পৰা গা এৰা দিয়া। মূৰ ফুলুকা দে বা মূৰ ফুলুকা মাৰ, এই দুয়োটাৰে অৰ্থটো কি? দায়িত্বৰ পৰা গা এৰা দিয়া। যে কামৰ সময়ত মূৰ ফুলুকা দিয়া মানুহে সময়মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰে। যে কামৰ সময়ত মূৰ ফুলুকা দিয়া মানুহে সময়মতে কাম সম্পূৰ্ণ কৰিব নোৱাৰে।
তাৰ পিছতে আহিল পেটতে হাত ভৰি লুকা। তাৰ পিছৰ জতুৱা ঠাঁচটো হ'ল পেটতে হাত ভৰি লুকা, বৰ ভয় পোৱা যে হাবিৰ মাজেদি অতি দুৰ্গম আন্ধাৰ পথটোৰে মই আগবাঢ়ি যাওঁতে পেটতে হাত ভৰি লুকাল। আকৌ এবাৰ মন কৰিবা যে পেটতে হাত ভৰি লুকা, বৰ ভয় পা, হাবিৰ মাজেদি অতি দুৰ্গম আন্ধাৰ পথটোৰে মই আগবাঢ়ি যাওঁতে পেটতে হাত ভৰি লুকাল। অতি সহজভাৱে বাক্যবোৰ মই লিখি দিছো, তোমালোকে মনত ৰাখিবা। যে তাৰ পিছতে আহিল পেটে ভাতে খা, সঞ্চয় নকৰাকৈ কোনোমতে চলি থকা, জমা নকৰাকৈ কোনোমতে চলি থকা। তোমালোকে অৰ্থটো মনত ৰাখিবা, পেটে ভাতে খা, যে জমা নকৰাকৈ বা সঞ্চয় নকৰাকৈ কোনোমতে চলি থকা। খেতিয়কজনে খেতিৰ উপাৰ্জনেৰে পৰিয়ালটোৰ সৈতে পেটে ভাতে খাই জীৱন ধাৰণ কৰিছে। তোমালোকে বাক্যটো আকৌ মন কৰিবা যে খেতিয়কজনে খেতিৰ উপাৰ্জনেৰে পৰিয়ালটোৰ সৈতে পেটে ভাতে খাই জীৱন ধাৰণ কৰিছে। তাৰ পিছত আহিল পানীকৰ। পানীকৰ মানে নষ্টকৰ। পানীকৰ মানে হ'ল নষ্টকৰ, বুজিবলৈ সহজকৰ। ইয়াৰ দুটা বাক্য মই লিখি দিছো, দুই ধৰণে লিখিব পাৰি। প্ৰথম, শিক্ষকজনে অংকটো ছাত্ৰ ছাত্ৰীসকলক পানী কৰি বুজাই দিলে। প্ৰথম বাক্যটো হ'ল মানে সহজ কৰি বুজাই দিলে। শিক্ষকজনে অংকটো ছাত্ৰ ছাত্ৰীসকলক পানী কৰি বুজাই দিলে, মানে অতি সহজ কৰি বুজাই দিলে। তাৰ পিছৰ অৰ্থটো হ'ল যে মানে নষ্ট কৰা। পানীকৰ মানে নষ্ট কৰা। প্ৰথম বাক্যটোত আমি পালো যে শিক্ষকজনে অংকটো ছাত্ৰ ছাত্ৰীসকলক পানী কৰি বুজাই দিলে, মানে অতি সহজ কৰি বুজাই দিলে। আৰু তাৰ পিছৰ অৰ্থ, দুটা অৰ্থ আছে ইয়াত। নষ্ট কৰা অৰ্থটো হয় যে পথাৰত থকা পকা ধানবোৰ বানপানীয়ে বুৰাই পানী কৰিলে, নষ্ট কৰিলে। পথাৰত থকা পকা ধানবোৰ বানপানীয়ে বুৰাই পানী কৰিলে, মানে নষ্ট কৰিলে। আজি তোমালোকৰ বাবে অতি ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কেইটামান খণ্ডবাক্য বা জতুৱা ঠাঁচ মই আলোচনা কৰিলো। তোমালোকে নিশ্চয় মনত ৰাখিছা, তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয়। সেইবাবে ইয়াৰ পৰাই প্ৰতি বছৰে চূড়ান্ত পৰীক্ষাত, তোমালোকৰ চূড়ান্ত পৰীক্ষাত এই খণ্ডবাক্য জতুৱা ঠাঁচবোৰ পৰীক্ষাত আহে। গতিকে তোমালোকে যদি ইয়াৰ অৰ্থবোৰ আৰু বাক্যবোৰ কেনেদৰে লিখিব লাগে মই বুজাই দিয়াৰ ধৰণে মনত ৰাখিছা, তেতিয়াহ'লে নিশ্চয় পৰীক্ষাত যি 8 নম্বৰ বাক্য ৰচনাত আহে তোমালোকে পাবলৈ সক্ষম হবা। মই আশা কৰিছো তোমালোকে কথাখিনি বুজিব পাৰিছা আৰু মনত ৰাখিছা। ধন্যবাদ। ইয়াৰ পিছত মই আকৌ এটা নতুন খণ্ড লৈ জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ অৰ্থ লিখি বাক্য ৰচনা কৰা এনেকুৱা এটা খণ্ড লৈ তোমালোকৰ সন্মুখত উপস্থিত হ'ম। ধন্যবাদ।